हेलो बंधुসকল मैं आज आपनालोकर आगत आरो एटा नतुन भिडिओ লৈ আহিছো जितु ककाলৰ বিষ আসলতে আজিকালি প্ৰায় মানুহৰে ককালৰ বিষ তাৰ আগতো আৰু এটা ভিডিও মই আপলোড কৰিছিলো এটো সেকেন্ড পাৰ্ট হয় তো আজি মই আপোনালোকক আৰু এটা মই ককালৰ বিষৰ আৰু এটা মই কিতাপ দেখুৱাই আছো তো আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব আৰু যদি ভাল লাগে এনেকুৱা ধৰণৰ ভিডিও যদি আপুনি পাব বিচাৰে তেন্তে আপুনি সাবস্ক্রাইব কৰিব বহাগী কালেকশন তো মই আপোনালোকৰ ভিডিওটো দেখুৱাই আছো অতি সহজতে আপোনালোকে কৰিব পাৰিব আৰু একদম কম সময়ত আপোনালোকৰ ককালৰ বিষ আৰাম পাব প্ৰথমে আপুনি এনেকৈ ৰখি থিয় হ'ব থিয় হৈ ককালটো এনেকৈ ধৰি ল'ব ককালটো ধৰি এনেকৈ ঘূৰাব 6-7 বাৰ মান এনেকৈ ঘূৰাব ঘূৰোৱাৰ পিছত ৰখি দিলে ৰখি তাৰ পিছত আকৌ মই ঘূৰাই আছো চাব আকৌ এনেকুৱা ঘূৰাব তো এবাৰ ৰাইট সাইডত ঘূৰাব এবাৰ লেফট সাইডত ঘূৰাব তাৰে পিছত মই আৰু এটা দেখুৱাই আছো আপোনাক মই বিছনাত দেখুৱাই আছো আপোনাক এইটো পজিশনত এনেকৈ থাকিব তাৰ পিছত উঠি দিব উঠি অলপ ৰিলেক্স কৰি ল'ব ৰিলেক্স কৰি আকৌ পুনৰবাৰ আকৌ এনেকৈ ঘূৰাব 3-4 বাৰ ঘূৰাই আকৌ এইটো সাইডত এনেকৈ ঘূৰাব চাব আপুনি তো মই যিখিনি আপোনাক एक्सरसाइज मैं देखुवाइছো नियमित भावे आपनि केदिनमान करक 4-5 दिन करक सम्पूर्ण भावे आराम पाबो धन्यवाद।